হেল্ল' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো স্কুলৰ পৰা আৰম্ভ কৰিছোঁ। কেলৈ জানেনে, আমাৰ এবাৰ স্কুলত এয়া যে আমি নাচি আছোঁ দেখিছে, আমাৰ স্কুলত এবাৰ ৰূপালী জয়ন্তী হ'ব আৰু সেয়েহে আমাৰ পূৰা জোৰদাৰ প্ৰেক্টিছত আমি লাগি আছোঁ ৰূপালী জয়ন্তী ধুনীয়াকৈ আমাৰ নৃত্যটো প্ৰদৰ্শন কৰিবলৈ। সেয়েহে আমি আজি 6-7 দিনৰ পৰা শিকি আছোঁ আৰু হোৱা নাই ইমান ভালদৰে, কিন্তু হ'ব যেন মোৰ আশা এটা আছে আৰু সেয়ে শিকিহে আছোঁ, শিকিলেতো এদিন হ'বই ন। আৰু এইহে আমি পূৰা লাগি আছোঁ যাতে এইটো এটা বহুত ডাঙৰ উৎসৱ আমাৰ স্কুলখনৰ কাৰণে, কাৰণ ৰূপালী জয়ন্তী আৰু 2 দিন লাগাতাৰ আমি লাগি থাকিম আৰু স্কুলখনৰ লগতে জড়িত হৈ থাকিম, তো মনটো ভাল লাগি আছে। সেয়েহে আপোনালোকক অকণমান দেখাইছোঁ যেন চাই থাকে আৰু আপোনালোকে যেন আমাৰ ৰূপালী জয়ন্তীত আহিব দেই। আৰু তাৰ মাজতে কেতিয়াবা আমাৰ অলপ দেৰি হৈ যায়, স্কুল ছুটি হোৱাৰ পিছতো কেতিয়াবা শিকায়, তো সেইকাৰণে এইটো খোৱাটো ইম্পৰ্টেণ্ট। আমাৰ ওচৰতে দোকান এখন আছে য'তে আমি কেতিয়াবা খাওঁহি, ভোক লাগে ন, সেইকাৰণে এতিয়া আমি পৰঠা খাবলৈ আহিছোঁ আৰু পুনৰ লাগি যাওঁ নাচিবলৈ। তো সেই নাচি অহাৰ পিছত এনেধৰণে আমি অলপ ফূৰ্তি কৰোঁ আৰু ফটো উঠি মেলি মই আপোনালোকক দেখাম ৰ'ব। হেল্ল' ফ্ৰেণ্ডছ, আৰু আজি আমি আপোনালোকক গোটেই স্কুলখন দেখাম ব'লক। এইকেইদিন ৰূপালী জয়ন্তী আহি আছে, চ' গোটেইখিনি দেখাম। এতিয়াতো এইফালে আগিছ না, এয়া দিষ্টিনা, জুবলি আৰু এয়া উষ বাইদেউ আমাৰ হৰ্ষিতা। এতিয়া ব'লক আমাৰ স্কুলখন দেখাই আহোঁগৈ, দেখুৱাই নাই নহয়। গোটেই কামখিনি আমাৰ স্কুলখন যিহেতুকে এই ৰূপালী জয়ন্তীৰ আগত এয়া ধুনীয়াকৈ বনাই থকা হৈছে, অলপ স্কুল মেৰামতি, আৰু সেয়েহে গোটেইখিনি কাম বাৰু হোৱা নাই। গেটখন যেনে এয়া ৱাল দিবলৈ আছে, সেইখিনি কাম পিছত বাৰু মই ধুনীয়াকৈ আপোনালোকক ব্লগ কৰি দেখাম। এয়া যিহেতু আমাৰ জিৰণি চোৱাটো বনাইছে আৰু ইয়াতে বহিব পাৰেহি। এইফালে আছে আমাৰ স্কুল, আমি একে মাজৰটোত থাকোঁ, এই ওপৰৰ মাজৰটোত থাকোঁ। তাৰপিছতে এয়া আচাৰ্যহঁত আছে আৰু কিছুমান আছে মানুহ, মই সেয়া আপোনাক দেখাইছোঁ। আৰু এয়া আমাৰ ফটো কেইখনমান দেখাই দিছোঁ আমি ইয়াতে বহি পেলাই। আৰু এইখন আমাৰ মৰমৰ স্কুলখন, যি আমি এতিয়া 8 বছৰ হ'ল আমি ইয়াতে পঢ়া, আৰু সেয়েহে অলপ আপোনালোকক দেখাই দিলোঁ, দেখুওৱা হোৱা নাছিলে ভালদৰে, আৰু হ'বলৈ আছে সেই তেতিয়াতো মই আপোনাক ভালকৈ দেখাম। আজিলৈ বাই বাই, আকৌ লগ পাই আছোঁ।